নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো হৈছে যে চৰকাৰী চাকৰি এটা কিয় প্ৰয়োজন, কিয় চৰকাৰী চাকৰি লাগে, চৰকাৰী চাকৰিৰ ভেলু কি, হোৱাট ইজ দ্য পাৱাৰ অফ চৰকাৰী চাকৰি, কিয় সকলোৱে চৰকাৰী চাকৰিয়ে কৰিব বিচাৰে, মানে কিয় ইমান চৰকাৰী চাকৰিৰ ডিমাণ্ড, সকলোৱে চৰকাৰী চাকৰিতে পিছত দৌৰি আছে। তো আজিৰ ভিডিঅ' সেইটোৰ ওপৰতে হ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু চাই যদি ভাল লাগে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া। তো চৰকাৰী চাকৰি এতিয়া বহুত, যিহেতু সকলোৱে চৰকাৰী চাকৰিৰ ওপৰতে মানে মাথা মাৰে। ফাৰ্ষ্ট যেতিয়া চাকৰিটো হয় সিহঁতৰ লাকি, আৰু যিহেতু নহয় সিহঁতে অৱশেষত বেলেগ এটা কাম কৰি চলিব লগা হয়। কিন্তু চৰকাৰী চাকৰিৰ পিছতে সকলোৱে দৌৰি থাকে। চৰকাৰী চাকৰি এটাই প্ৰয়োজন সকলোকে, সকলোৱে সেইটোৱে ভাবে কিবাকৈ এটা চৰকাৰী চাকৰি পালে বাকী আৰু টেনশ্যন নাই। তো কথাটো এইটোৱে যে চৰকাৰী চাকৰি কিয় ইমান ডিমাণ্ড, মানে কিয় সকলোৱে চৰকাৰী চাকৰিৰ পিছতে দৌৰে। কাৰণ চৰকাৰী চাকৰি এটা হ'লে আপোনাৰতো চেলাৰীটো পাই থাকোঁতে লগতে দিয়ে বাঢ়ে, ইনক্ৰিমেণ্ট বাঢ়ি গৈ থাকে, এইটো চেলাৰীটো বাঢ়ি বাঢ়ি গৈ থাকে। সেইটো এটা মেইন কথা। চৰকাৰী চাকৰি পোৱাৰ পিছত আপোনাৰ মানে কি হয়, চাকৰিটোৰ লগতে আপোনাৰ যিটো প্ৰেজেণ্টটোতো আপোনাৰ চলি থাকে, খুব ভালকৈ চলে। মানে ফিউচাৰৰ কাৰণে আপোনাৰ টেনশ্যন নাইকিয়া হৈ থাকে। মানে ফিউচাৰত যেতিয়া আপুনি ৰিটায়াৰ হ'ব, ৰিটায়াৰতো আপোনাক পেঞ্চন হিচাপে চৰকাৰে এটা পইচা দিয়ে। সেইটো ৰিটায়াৰ হোৱা অৱস্থাত আপুনি ঘৰত চলিবৰ বাবে চৰকাৰে মাহে মাহে পেঞ্চন হিচাপেও দিয়ে। সেইটো এটা প্ৰফিট। কাৰণ এতিয়া আপোনাৰ যিহেতু চৰকাৰী চাকৰিত আপুনি যেতিয়া যোগদান কৰিব, যেতিয়া আপুনি চেলাৰী পাই গৈ থাকিব, সেই পইচাৰে আপুনি নিজৰ ঘৰখন চলাবৰ কাৰণে এক্সট্ৰাকৈ এটা পইচা থাকে। লগতে আপুনি ফিউচাৰৰ কাৰণেও সেইটো এক্সট্ৰাকৈ জমা কৰি ৰাখিব পাৰে। ইন ফিউচাৰত কিবা মানে যদি ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয়, সেই চিটুৱেশ্যনৰ বাবে আপুনি পইচা এটা এক্সট্ৰাকৈ জমা কৰি ৰাখে। তাৰ উপৰিও চৰকাৰে মানে ৰিটায়াৰ হোৱাৰ পিছত যেতিয়া আপোনাৰ বুঢ়া হ'ব, যেতিয়া ৰিটায়াৰ হৈ ঘৰতে বহি থাকিব, তেতিয়াতো একো কাম কৰিব নোৱাৰিব। তেতিয়া চৰকাৰে মানে আপোনাক পেঞ্চন হিচাপে এটা পইচা দিয়ে। সেই পইচাৰে আপুনি বিন্দাছ ঘৰত বহিয়ে চলিব পাৰে। তেতিয়া আপুনি বাহিৰত যাব নালাগে, একো ইনকাম কৰিব নালাগে। সেইটো এটা মেইন প্ৰফিট। সেইটো মানে চৰকাৰী চাকৰিটো পালে প্ৰেজেণ্ট আৰু ফিউচাৰটো মানে টেনশ্যন নোহোৱাকৈ ভালকৈ চলিব পাৰে। এতিয়া ছাপ'জ এতিয়া কোনোবা এজন যদি চৰকাৰী মানুহ নহয় দেই, মানে ই হাজিৰা কৰি আছে, তেওঁৰ দিনটো এই টেনশ্যন যে কাইলৈ কি কাম কৰিম, ক'ত কাম পাম, কাম আছেনে নাই, কাম হ'বনে নাই। যদি আজি কাম কৰি কালি কাম নাপাওঁ, ঘৰত বহি থাকিলে পৰিয়ালটো নচলিব, পইচা ক'ৰ পৰা আহিব, ইনকাম কেনেকৈ কৰিম, এইবিলাক বহুত টেনশ্যন আহি পৰে। যে পৰিয়ালটো কেনেকৈ চলাম, ল'ৰা ছোৱালীৰ খৰচা কেনেকৈ উঠাম, পঢ়া শুনা খৰচা কেনেকৈ উঠাম, ক'ত গ'লে কি কাম পাম, হঠাৎ যদি কাম বন্ধ হৈ যায় কি কৰিম, হঠাৎ যদি বেলেগ এটা পৰিস্থিতি আহি যায়, কাম নোপোৱা হৈ যায়, তেতিয়া আমি কি কৰিম, কেনেকৈ চলিম, এইবিলাক মানে বহুত টেনশ্যন। ল'ৰা মানুহ এজনৰ মানে মাথাত বহুত টেনশ্যন থাকে। সেয়েহে তাৰ মানে এইটোৱে, এইবিলাক টেনশ্যন চাকৰি পালে এইবিলাক টেনশ্যন কিছু পৰিমাণে হ'লেও কম হয়। যিহেতু আপোনাৰ এই ফাৰ্ষ্ট চাকৰি পালে যোনটো আপুনি চেলাৰী পাই আছে, সেই চেলাৰীৰ পৰা এটা ভাগ আপুনি পৰিয়ালৰ খৰচাৰ কাৰণে এক্সট্ৰাকৈ চলিব পাৰে। মানে এইটো মাহৰ প্ৰথম 1 তাৰিখে এইটো পৰিয়ালৰ কাৰণে এক্সট্ৰা, নিজৰ কাৰণে এক্সট্ৰা এনেকৈ কৈ আৰু কিছু সংখ্যক পৰিমাণে চেলাৰীৰ অংশ মানে জমা কৰি ৰাখিব পাৰি। সেইটো এটা টেনশ্যন নাথাকে। লগতে মানে আৰু আপুনি কি, এই যোনটো চৰকাৰী পইচা পেঞ্চন হিচাপে পায়, সেইটোৰে আপুনি চলিব পাৰে বুঢ়াটো। সেইটোৱে আৰু মানে চাকৰি এটা হ'লে আপোনাৰ চেলাৰীটো পাই থাকিব আৰু মাহে মাহে কিবা এটা অংশ বাঢ়ি গৈ থাকে চেলাৰীৰ। সেইটো টেনশ্যন নাথাকে আৰু ইমান মানে প্ৰেছাৰ নপৰে মাথাত। আৰু ঘৰত কাজিয়াও যিহেতু নহয়, কাৰণ ঘৰৰ কাজিয়া মেইন কি কাৰণত হয়, যেতিয়া আপোনাৰ কাম নাথাকিব হাতত, কাম নাথাকিলে পইচা নাথাকিব হাতত, পইচা নাথাকিলে ঘৰত অলপ হ'লেও অশান্তি সৃষ্টি হয়। ল'ৰা ছোৱালী থাকিলে ল'ৰা ছোৱালীৰ পঢ়া খৰচা এইবিলাক উঠাওঁতে বহুত অলপ টেনশ্যন হয়। সেয়ে মানে এতিয়া বেছিভাগ মানুহে চৰকাৰী চাকৰি থকা ল'ৰাকে ছোৱালী দিব খোজে। কাৰণ জানে চৰকাৰী এটা চাকৰি থাকিলে তেখেতৰ ছোৱালীজনী সুখত থাকিব আৰু কোনো টেনশ্যন ল'ব নালাগিব। যিহেতু এতিয়া চৰকাৰী চাকৰিত মানে কেনেকুৱা, আপুনি যিহেতু ডিউটি থাকে, ডিউটি কৰিলেতো চেলাৰী পাবই। আৰু কিবা কামত যদি আপোনাৰ ইমাৰ্জেঞ্চি হৈ আপুনি ডিউটি কৰিব নোৱাৰে, তথাপিও আপুনি চৰকাৰৰ পৰা চেলাৰীটো পাই গৈ থাকে। বাকী আৰু কামত মানে কি, আপুনি যদি আজি কামত গৈছে, আজিৰ পইচা হাজিৰাটো পাব। বাকী যদি আপুনি কালি কামত নাযায়, তো কালিৰ পইচাটো নাপায়। সেইটোৱে টেনশ্যন। আৰু মানে এতিয়া আপুনি চাবলৈ গ'লে চৰকাৰী চাকৰিৰ বেনিফিট, ছাপ'জ এতিয়া ধৰি লওক আপুনি চেণ্ট্ৰেল জব কৰি আছে, তেতিয়া আপোনাৰ কিবা মানে ইমাৰ্জেঞ্চি কিবা মানে বেমাৰ হৈ গ'ল,
তেতিয়া আৰু আপুনি নিজৰ খৰচাৰে তেতিয়া হস্পিটেল যাব নালাগে। তেতিয়া আপোনাক চৰকাৰে চাব, চৰকাৰৰ চিকিৎসা কৰিব, যেনেকুৱা চিকিৎসা লাগে আপোনাক ফ্ৰীতে চিকিৎসা হ'ব। এইটো এটা ভাল মানে চৰকাৰী চাকৰি পালে নিজৰ লগতে পৰিয়ালৰো চিকিৎসা এইবিলাকত মানে চৰকাৰে দায়িত্ব লয় সেইটো। লগতে আৰু যিহেতু মানে কি কেছটো এতিয়া চৰকাৰী চাকৰি যেতিয়া সোমাব আপুনি, চৰকাৰী চাকৰিত সোমোৱাৰ পিছত আপোনাৰ নিজৰ লগতে পৰিয়ালটো মানে এলাউঞ্চবোৰ পাই থাকে। তো এতিয়া চাবলৈ গ'লে চৰকাৰী চাকৰিৰ সন্মানো বহুত বেছি, কাৰণ এতিয়া আপুনি যদি চায় এতিয়া যিবিলাক প্ৰফেচাৰ মাষ্টাৰ এইবিলাক চাকৰিত আপোনাৰ সন্মান বহুত বেছি, মাষ্টাৰৰ প্ৰফেচাৰৰ বহুত সন্মান। লগতে আৰু ইমান দিনটো লাগিও থাকিব নালাগে। এতিয়া চাবলৈ গ'লে যদি যে আপুনি প্ৰাইভেট জব এটাত ৰাতিপুৱা ওলাই যোৱাৰ পিছত ৰাতি 8টা বজাতহে আপুনি ৰুমত সোমাব পাৰে, কিন্তু চৰকাৰী চাকৰি যেতিয়া অফিচৰ কামবিলাক আপুনি ৰাতিপুৱা 10টা বজাৰ পৰা ষ্টাৰ্ট হৈ আপুনি সন্ধিয়া 5টা বা 5:30 তেনেকুৱাতে ৰুমত সোমাব, ঘৰত গৈ সোমাব পাৰে। বহুতে চৰকাৰী চাকৰিৰে মাথা মাৰে। চৰকাৰী চাকৰিত শান্তিও আছে, লগতে পইচাটোও আহি থাকে। যেনেকুৱা বাকী প্ৰাইভেট জবত প্ৰেছাৰ বহুত, মানে চৰকাৰী চাকৰিত যেনেকুৱা প্ৰেছাৰ মানে সেই হিচাপে চেলাৰিও পায়, আৰু প্ৰাইভেট জবত প্ৰেছাৰ বহুত যিহেতু থাকে, কিন্তু সেই হিচাপে যিমান মানে পাৰ্চেণ্টেজ কাম দিয়ে সেই হিচাপে পইচাটো সিহঁতে চেলাৰিটো নাপায়। সেয়ে আৰু প্ৰাইভেট জবত কেতিয়া জবটো থাকে নে নাথাকে সেইটো এটা টেনশ্যন থাকে, কিন্তু চৰকাৰী চাকৰি এবাৰ আপুনি পোৱাৰ পিছত চাকৰিটো আপোনাৰ হাততে থাকে, সেইটো হেৰাই যোৱাত খুব কম চান্স থাকে। সেয়ে আৰু চৰকাৰী চাকৰি আপুনি চাকৰিটো পোৱাৰ লগতে আপোনাৰ লগতো ফেমিলিৰো মানে বহুত এটা কিবা মানে সহায় হয়। যেনেকুৱা এজন বেচৰকাৰী মানুহে যোনটো জেগাত 10 টকা দি যাব লাগে, তাত চৰকাৰী মানুহ এজনে 2 টকা এটা দিয়ে সোমাই যাব পাৰে। মানে এইটো এটা এক্সাম্পল আছিলে আৰু এইটো মানে বেনিফিট মানে চৰকাৰী চাকৰিত আপোনাৰ প্ৰেজেণ্ট আৰু ফিউচাৰটো ভালকৈ চলে। এইটো নকওঁ যে আপুনি একদম ৰিচ, আপোনাৰ একদম ধনী লাইফটো আপুনি চৰকাৰী চাকৰিত এনজয় কৰিব পাৰিব, সেইটো নহয়। চৰকাৰী চাকৰিত মানে কি আপুনি এটা মেইনটেইনত চলি থাকিব লাগিব। সেইটো মেইনটেইনত আপুনি না একদম ধনী হ'ব পাৰিব নে আপুনি একদম দুখীয়া হ'ব পাৰিব, কিন্তু আপুনি এটা মেইনটেইন লেভেলত চলিব পাৰিব। আপোনাৰ কোনো মানে চিন্তা নোহোৱাকৈ আপুনি মেইনটেইন লেভেলত এটা চলিব পাৰিব। বাকী আৰু চৰকাৰী চাকৰি ডাঙৰ অফিচাৰৰ চাকৰিবিলাক বেলেগ, সেইটো চাকৰিত হ'লেতো আপোনাৰ মানে টেনশ্যনে নাই, সেইটো আৰু বেলেগ লাইফ। সেইটো লাইফ আপুনি পালে যোনে পাইছে সি জানে। সেইটো আৰু ডাঙৰ ওপৰত চৰকাৰৰ চবচে মানে VIP যোনটো কয় চৰকাৰৰ, সেইটো একদম VIP হিচাপে থাকিব পাৰে, যোনটো ডাঙৰ অফিচাৰ। এইবিলাক সিহঁতৰ জীৱন আৰু খুব বেছি ভাল। এইটোৱে আৰু চৰকাৰী চাকৰিৰ এইটোৱে সুবিধা। বাকী আপোনালোকে কি ভাল পায়, চৰকাৰী চাকৰি নে বিজনেছ ভাল? সেইটো বিষয়ে আপুনি কমেণ্ট কৰি জনাব, আপোনাক কোনটো ভাল লাগে, চৰকাৰী চাকৰি কৰাটো ভাল নে বিজনেছ কৰাটো ভাল, কোনটোত পইচা বেছি আৰু কোনটোত মানে আপুনি সুখী, কোনটো কৰিলে মানুহে ভালকৈ সুখী থাকিব পাৰিব, সেইটো আপুনি কমেণ্ট কৰি জনাব প্লিজ। আৰু বহুতে মানে কয় চৰকাৰী চাকৰিতকৈ বিজনেছ ভাল, কাৰণ বিজনেছত পইচা হয়, সেইটো কথা সঁচা। কিন্তু বিজনেছত পইচা বহুত আছে, কিন্তু আপুনি বিজনেছটো যদি আপোনাৰ চলে তেতিয়াহে আপোনাৰ পইচা। ইয়াৰে বিজনেছত খুব 20% মানুহে সফল হয় বিজনেছত, আৰু যেনেকুৱা জীৱন এটা পায়, মানে লাক্সাৰী জীৱন এটা পায় বিজনেছত। বাকী 80% মানুহে কষ্ট কৰিও মানে সফল হ'ব নোৱাৰে। বাকী ইয়াৰ পিছতে মই আপোনালোকক এটা ভিডিঅ' বনাই দিম, চৰকাৰী চাকৰি আৰু বিজনেছৰ মাজত বেনিফিট কোনটো বেছি ভাল, কোনটো বেছি বেয়া, তাৰ ওপৰত এটা ভিডিঅ' আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল, মানে এইটোৱে আপোনালোকক অলপ বুজাব ট্ৰাই কৰিলোঁ চৰকাৰী চাকৰি এটা কিয় প্ৰয়োজন, কি বেনিফিট। তো আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ' এইখিনিয়ে। বাই বাই, জয় হিন্দ, জয় শ্ৰীৰাম।